CAB সদনৰ মজিয়াত নতুন নহয়। আজি অসমৰ মানুহক এনেকে দেখুওৱা হৈছে যে কেব আহিব, কোনো কালে যেন অহাই নাছিল। সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন যোৱা সময়ছোৱাত কেইবাবাৰো সংশোধিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আছিল, সম্ভৱতঃ 87ত প্ৰথমবাৰৰ কাৰণে সংশোধন হৈছে। তাৰপিছত তেখেত লিডাৰ অব দ্য অপজিশ্যন থাকোঁতে সংশোধন হৈছে। এনেকুৱাও হৈছে যে বিদেশী সতী সন্ততিয়ে ইয়াত নাগৰিকত্ব পাব, বহুবাৰ সংশোধন হৈছে। হয়, তো 71 চনলৈকে আমাৰ অসমলৈ অহা বিদেশীক ৰাখিবলৈ সন্মতি প্ৰকাশ কৰা হয়, কিন্তু অসমৰ মানুহৰতো দাবী সেইটো নাছিল। দাবী আছিল 1951 দেশৰ অন্য ঠাইত যদি সেইমতে ব্যৱস্থা হয়, ইয়াতো হোৱা হ'লে হয়তো ভাল আছিল। আমিতো কেব বিৰোধিতা কৰিছিলোঁ। 2016 যিখন কেব আছিল সেইখনে এইকাৰণেই বিৰোধিতা কৰিছিলোঁ যে অবিৰতভাৱে অসমলৈ বিদেশীৰ ফ্ল' হ'ব পাৰে। কোনেও নোকোৱাকৈ আমি মন্ত্ৰীসভাৰ পৰা আঁতৰিম বুলি নিজে আগতে আমি প্ৰমিছ কৰিছিলোঁ। কোনেও আমাক কোৱা নাছিল তহঁতি মন্ত্ৰীসভাৰ পৰা আঁতৰিব লাগিব। আপোনালোকে চাওক, মই আকৌ কৈছোঁ, না বিদেশী ইয়াৰ পৰা যাব ভৱিষ্যতৰ দিনত, না খেদিব পাৰিব, না বাংলাদেশে এইটো একচেপ্ট কৰি ল'ব। এইটো হৈছে বাস্তৱ। গতিকে এই বাস্তৱৰ মাজত আমি থাকি পেলাই আমি কেতিয়াকৈ আমাৰ সুবিধাবিলাক আদায় কৰিব পাৰোঁ, সেইটো হৈছে মূল কথা। আমি চৰকাৰত থকা অৱস্থাত আমি নোৱাৰিলোঁ যেতিয়া, কোনোবাই কিবা এটা কৰিবলৈ ওলাইছে, আকৌ আমি ইম'চনেলি সেই গোটেই ইছ্যুটোৰ পৰা মানুহক ডাইভাৰ্ট কৰাই পেলাই মূল বস্তুটো আদায় কৰাৰ যিটো পথ আজি প্ৰশস্ত হৈছে, তাৰ পৰা আমি আঁতৰত থাকিম, এনে কথা হ'ব নোৱাৰে। মই ভাবোঁ যে অসমৰ ৰাইজেও এই কথাখিনি সঠিকভাৱে হৃদয়ংগম কৰিব। ৰাইজেতো কৰেই হৃদয়ংগম। ৰাইজে সঠিকভাৱে হৃদয়ংগম কৰে কাৰণেই আমি এই ইছ্যুটোক লৈ যেতিয়া অসমৰ ৰাইজৰ কাষলৈ গৈছিলোঁ, ৰাইজে আমাক ভোট দিয়া নাই। ৰাইজে আমাক ভোট দিয়া নাই। আজি জনমতটো কি, ডেমক্ৰেচিটো কি? আজি টিভিত কিবা এটা কোনোবা কেইজনমান ব্যক্তিৰ তেওঁলোকৰ অন্তৰৰ নিভৃত কোণৰ পৰাই ওলক কথাখিনি, বা কল্পনা প্ৰসূতই হওক, বা কিবা এটা তাত অভিসন্ধিয়ে থাকক, এইকেইটা ওলালেই অসমৰ মানুহে আজি বিশ্বাস কৰাৰ কিন্তু তেনেকুৱা পৰিৱেশ পৰিস্থিতি কিন্তু নাই। আৰু তেনেকুৱা হোৱা হ'লে অসমৰ মানুহে আমাক ভোটবিলাক দিলেহেঁতেন সময়ে সময়ে। গতিকে ৰাইজে সঠিক সিদ্ধান্ত লয়, ৰাইজক আমি দুখ নিদিওঁ। গতিকে আমি ৰাইজৰ লগত থাকি আমি এইবাৰ